আজিকালি বোৱাৰীয়ে খুলিছে বন্ধন ডাঙৰ ডাঙৰ গোট লৈছে বহু টকা লোন। তো নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ মাজলৈ এনেকুৱা এটা ভিডিঅ' লৈ আহিছোঁ যিটো চোৱাৰ লগে আপোনালোকৰ মুখৰ হাঁহি অলপ হ'লেও ওলাব। আজি আপোনালোকৰ মাজলৈ এনেকুৱা এজন ব্যক্তিক লৈ আহিছোঁ যিজনে গানৰ আকাৰে কথা কয়। মানে আপোনালোকে দেখিব পাব আমাৰ আজি ষ্টুডিঅ'ত উপস্থিত হৈছেহি। তেওঁক পোনপ্ৰথমে আমাৰ ষ্টুডিঅ'ৰ তৰফৰ পৰা নমস্কাৰ জনাইছোঁ। আৰু আজি তেওঁৰ কাৰণে মই 4টা প্ৰশ্ন লৈ আহিছোঁ, আৰু যিকেইটা তেওঁ গানৰ আকাৰে উত্তৰ দিব। আৰু তেওঁক এতিয়া সুধিবলৈ ষ্টাৰ্ট কৰোঁ। তো কয় দিওঁ, আজি আপোনালোকৰ প্ৰথম প্ৰশ্নটো হৈছে, বন্ধন গোটৰ বাইদেউ নবৌসকলক আপুনি কি বুলি ক'ব? আজিকালি জানো এই বন্ধন গোটটো পূৰা ফেমাছ, পূৰা মানে হেৰি হৈ আছে, পপুলাৰ হৈ আছে। এই বাইদেউ নবৌকেইজনীৰ কথা আপুনি কি বুলি ক'ব? আপোনাৰ গানৰ আকাৰে কৈ দিয়ক আমাৰ দৰ্শকক। আজিকালি বোৱাৰীয়ে খুলিছে বন্ধন ডাঙৰ ডাঙৰ গোট লৈছে বহু টকা লোন। সকলো হাততে দেখা পাবা দামী মোবাইল, লোনৰ টকাৰে কিচিম কিৰিম গালে মুখে ঘঁহে মিটিঙৰ দিনা অফিচাৰক দেখাবলে। মজা হৈছে মজা। আপুনি গানৰ আকাৰে বহুত ধুনীয়াকৈ কথাটো বুজাই দিছে ৰাইজক, ভাল লাগিছে। আৰু কয় দিয়ক, কওকচোন, হেৰি বন্ধন গোটত যোনখিনি মানে বাইদেউ নবৌহঁতে মানে লোন লৈছে, সেই লোনৰ ধাৰ মাৰোঁতে আমাৰ এই মতা মানুহসকলৰ কি অৱস্থা হৈছে? আপুনি অলপ বুজাই দিয়ক গানৰ আকাৰে কি অৱস্থা হৈছে। আমাৰ দৰ্শকে ৰখি আছে কি অৱস্থা হৈছে চাবৰ কাৰণে। আপুনি অলপ শুনাই দিয়ক, আমাৰ দৰ্শকে পূৰা এনজয় কৰক আজি, নহয় জানো? আৰু ভাল লাগিছে যদি, ইমানখিনিলৈ যদি চাই আছে, লাইক এটা কৰি থৈ যাওক, লাইক এটা কৰি দিয়ক। এই আমাৰ এই দদাইদেউৰ কাৰণে আজি লাইক এটা কৰক। আৰু এই কোনোটা কিবা এটা থাকে ছাবস্ক্ৰাইব বুলি, ছাবস্ক্ৰাইবটো কৰি লওক সোনকালে। 1Kটো কৰি দিয়ক, 1K কৰি দিয়ক, 1K জলদি কৰি দিয়ক, কথাটো নহ'লে বেয়া হৈ যাব। ধাৰ মাৰোঁতে মতা গৈছে দাড়ি চুলি পকি, তথাপিতো সোমাকে নকয় লোন নল'ম বুলি। আপুনি বহুত সুন্দৰ অৰ্ডাৰ দিছে আজি, এইটো বহুত সুন্দৰ অৰ্ডাৰ দিছে। আৰু এটা এতিয়া আপোনালৈ নেক্সট কুৱেশ্যন কৰিবলৈ আহিছে, কয় দিওঁ আপুনি গানৰ আকাৰে পূৰা বুজাই দিব আমাৰ দৰ্শকক। আৰু আপোনালৈ এতিয়া নেক্সট কুৱেশ্যনটো হৈছে, আজিকালি সকলো বোৱাৰীয়ে দেখিবলৈ পোৱা গৈছে যে কেপি, গুটকা, ৰজনীগন্ধা খাবলৈ ধৰিছে। আজিকালি সকলো বোৱাৰীয়ে নহয়, কিন্তু কেইজনীমান বোৱাৰী আছে কেপি চিখৰ খোৱা। আৰু তেওঁলোকক আপুনি কি বুলি ক'ব? অলপ গাই শুনাই দিয়ক আমাৰ দৰ্শকক। আজিকালি বোৱাৰীয়ে কেপি কিনি খায়, পাকঘৰৰ লুকুৱাই জনতাও টানি চায়। সেইকাৰণে মতা হাততে গৰু পিটন খায়, সুন্দৰ সুন্দৰ। আপুনি বহুত ধেমেলীয়া উত্তৰ দিছে এইটো। দৰ্শকক দেখিলে কি ধুনীয়াকৈ বুজাই দিলে কেপি চিখৰ খোৱা হেৰি আমাৰ বোৱাৰীকেইজনীক ধুনীয়াকৈ বুজাই দিলে। কিন্তু সকলো বোৱাৰীক কোৱা নাই, কেইজনীমান বোৱাৰী আছে কেপি চিখৰ খোৱা, সেইটো মোৰ পৰাও খায় বাৰু অলপ অলপ। তো আজি ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আৰু যদিহে ভাল লাগিছে তেতিয়া লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। মোৰ কাৰণে নকৰিলেও আমাৰ এই ককাইটোৰ কাৰণে কৰি দিব ছাবস্ক্ৰাইবটো। আৰু এনেকুৱা ভিডিঅ' আপোনালোকে চাই ভাল পায় নে ব্লগ ভাল পায় নে ষ্টৰি ভাল পায়, কমেণ্ট কৰি জনাই দিব নিশ্চয়। আপোনালোকে যিটোৱে ভাল পায় সেইটোকে বনাবলৈ চেষ্টা কৰিম। ধন্যবাদ আৰু আজিলৈ বাই।